এক্সামত লিখিবা কেনেকৈ? কিছুমান সাধাৰণ নিয়ম নিশ্চয় তোমালোকৰ শিক্ষকসকলে কৈছেই। এই ভিডিঅ'টোত মই তোমালোকক ক'ম আজি যে কেনেকৈ লিখিলে ভাল নম্বৰ পাব পাৰি বা লগতে কেনেকৈ লিখিলে পাছ কৰা মাৰ্ক পাব পাৰি। শিক্ষকসকলে কিদৰে বহি নিৰীক্ষণ কৰে, মাথো শেষলৈ ভিডিঅ'টো চাবা। যেতিয়া বহীত লিখা ষ্টাৰ্ট কৰিবা, ধ্যান দিবা যাতে ফাৰ্ষ্ট পেজত তোমালোকৰ কটাকটি নহয়। নেক্সট যিমান পাৰা ডিচিপ্লিন কৰিবা। ডিচিপ্লিন বহীখনে সদায় বহি চোৱাজনক ইমপ্ৰেছ কৰিব পাৰে। এটা কুৱেশ্যন ছাত্ৰ ছাত্ৰীৰ পৰা প্ৰায়ে সোধোঁ যে মেম আমি কুৱেশ্যনবিলাক উল্টা পুল্টাকৈ লিখিব পাৰিম নেকি বা লিখিলে কিবা হ'ব নেকি? একো নহয়, তুমি 1 নম্বৰটো পিছত আৰু 20 নম্বৰটো আগত লিখিলেও একো নহয়। তথাপি পঢ়ালৈ চিৰিয়েলি লিখিব পাৰিলে ভাল, কাৰণ তেনেকুৱা বহীখনেও বহি চোৱাজনক ইমপ্ৰেছ কৰিব পাৰে, যাৰ ফলত নাম্বাৰ দিয়াতেও কনজুচি নকৰে। আৰু মষ্ট ইম্পৰ্টেণ্ট যিটো একদমেই নাপাহৰিবা সেইটো হৈছে কুৱেশ্যন নাম্বাৰ দিব নাপাহৰিবা। যিটো এনচাৰ লিখিছা সেইটো ৰিচেক কৰিবা যে তুমি কুৱেশ্যনটোৰ নাম্বাৰ দিছা নে নাই, নহ'লে পোৱা নাম্বাৰখিনিও হেৰাব পাৰা। এইখিনি আছিল বেছিক নিয়ম যি তোমালোকৰ টিচাৰে অলৰেডি নিশ্চয় কৈছে। কিন্তু প্ৰশ্ন হ'ল পাছ কৰা মাৰ্ক আনিবলৈ বা ভাল মাৰ্ক আনিবলৈ তুমি কি কৰিবা বা কেনেকৈ লিখিবা? বহি চোৱাগৰাকীয়ে কিদৰে বহি নিৰীক্ষণ কৰে? চোৱা, বহি চাওঁতে কিছু ইনষ্ট্ৰাকশ্যন দিয়া থাকে আৰু সেইমতে বহি চোৱা হয়। কিন্তু ভাল কথাটো হ'ল যে নিৰীক্ষকজনক এইটোও কোৱা হয় যে যিমান পাৰে ষ্টুডেণ্ট এজনক পাছ কৰোৱাৰ ওপৰত গুৰুত্ব দিব দিয়ে। কিন্তু তাতেই প্ৰব্লেমটো হ'ল যে পাছ কৰাবলৈ বা নিৰীক্ষক এজনে নাম্বাৰ দিবলৈ তুমি বহীখনত কিবা লিখিবতো লাগিব। যদি নিলিখা নাম্বাৰ ক'ৰ পৰাই দিয়া যাব? সেয়েহে কুৱেশ্যনবিলাক সদায় এটেণ্ড কৰিবা। এতিয়া কথাটো হ'ল পাৰিলেতো লিখিবাই, কিন্তু নোৱাৰিলে কি লিখিবা? নোৱাৰিলেও পঢ়ালৈ কুৱেশ্যনটো এৰি থৈ নাহিবা। মানে তুমি যিটো কুৱেশ্যন নোৱাৰা সেই কুৱেশ্যনটো ভালদৰে পঢ়িবা, পঢ়ি বুজিব চাবা আৰু যি অলপ বুজি পোৱা বা তুমি ক্লাছলৈ মনত কৰিবা বা তোমাৰ টিচাৰগৰাকীলৈ মনত কৰিবা কিনো পঢ়াইছিলে, তুমি নে কুৱেশ্যনটোৰ পৰাই কি বুজিব পাৰিছা বা কুৱেশ্যনটোতে কেতিয়াবা এনচাৰ সোমাই থাকে। কুৱেশ্যনটো ভালকৈ মন দি পঢ়িবা, তাৰ পৰাই যি অলপ বুজি পোৱা সেই অলপমান তোমাৰ বুজাৰ ভিত্তিত হ'লেও লিখি থৈ আহিবা, মাথো কুৱেশ্যনটো এৰি থৈ নাহিবা। মই আগতেও ক'লোৱেই যে টিচাৰ এজনে নাম্বাৰ দিবই বিচাৰি থাকে, গতিকে তুমি লিখিলেহে নাম্বাৰ দিব পাৰিব। যি অলপ বুজি পোৱা তাকেই লিখি থৈ আহিবা। ফুল মাৰ্ক নাপালেও হাফ হ'লেও পাবাই বা টিচাৰগৰাকীয়ে দিবই। গতিকে বুজি পালাই চাগে, পাছ কৰিবলৈ হ'লে তুমি লিখিবই লাগিব। সেই বুলি একো ৰিলেশ্যন নথকা ক'ৰবাৰ কিবা লিখি থৈ আহিলে অভিয়াছলি সেইটো কাটাই যাব। যি অলপ বুজি পোৱা বুজাৰ ভিত্তিত অলপ হ'লেও লিখি থৈ আহিবা, যাতে তুমি পাছ কৰি যোৱা। আৰু শেষত ভাল নাম্বাৰ পাবলৈ তুমি কি কৰিবা? ভাল নাম্বাৰ পাবলৈ হ'লে তুমি ডিচিপ্লিনকৈ লিখাৰ উপৰিও প্ৰপাৰ কুৱেশ্যন এনচাৰ লিখিব লাগিব। অৰ্থাৎ এনচাৰটো একদম প্ৰপাৰ হ'ব লাগিব, তেতিয়াহে তুমি ফুল মাৰ্ক কেৰি কৰিব পাৰিবা, য'ত টিচাৰগৰাকীয়ে কাটিবলৈ জেগাই নাথাকে। মাথো মনত ৰাখিবা, বহি চাওঁতে টিচাৰগৰাকীয়ে নাম্বাৰ দিব বিচাৰি থাকে, কাটিব নিবিচাৰে। কনফিডেণ্টলি লিখি থৈ আহিবা, কুৱেশ্যন নেৰিবা, নম্বৰ পাবাই।